আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে ছিষ্টেম আছে এপ্লিকেশ্যন দিছে যে আমাক মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত খালি খং উঠি আছে কাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 14 বাৰ জন্ম ল'লেও এইটো ক'বলৈ বেয়া পাওঁ এবাৰ মোৰ শ্ৰীমতী কি হয় এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ কি মানুহ তেওঁ এবাৰ নিজে গৈ বুজি ল'ব আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীটো ডিগ্ৰীটো মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে কি কয় গ'ল্ড মেডেলিষ্ট আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁৰ ডিগ্ৰীত গ'ল্ড মেডেলিষ্ট আছিলে গ'ল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে গ'ল্ড মেডেলিষ্ট হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই গম খবৰ লৈ ল'লে হ'ল মোৰ শ্ৰীমতীয়ে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰত্যাহ্বান জনাইছিলে মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰিব লাগে আজি কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ গোটেই ৰাতিয়ে টোপনি ক্ষতি আজিও অহাত দেৰি হৈ গৈছে আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া কৈছে যে তোৰ কাৰণে ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে এতিয়া আবেদন কৰিবলৈ গৈছে কৰা নাই এতিয়া চাগে পালেগৈ যেন পাওঁ ডিউটি আছে পৰীক্ষাৰ ডিউটি এটা সেইটো কৰি যাব লাগিব গৈছে চাগে এতিয়ালৈকে আমি চাকৰি এৰি দিম আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই খালি এটাই প্ৰব্লেম আছে ল'ৰাটোক পঢ়াই আছোঁ ঘৰটো বিক্ৰী কৰি দিম আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয় মোৰ ৱাইফৰ ঘৰ আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী হৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম এচলীয়া ঘৰ এটা 14 লোচা মাটিৰ ঘৰ এটা গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় এই 14 লোচাৰ ঘৰ এটা এচলীয়া ঘৰ এটা কিনিছোঁ পুৰণা 60 বছৰ পুৰণি ঘৰ বনাব পৰা নাই এইটো 60 লোচা ঘৰৰ এটা কিনিছিলোঁ সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম